মই স্বাৰ্থপৰ বা অহংকাৰী নহয়। আমি মৃত্যুলৈ ভয় কৰোঁ, কিন্তু তুমি এই ভয়ক নেওচি জীৱনৰ সম্পূৰ্ণতা বিচাৰি গুচি গ'লা। তোমাক এই ভয়ে আগুৰি ধৰিও ৰখাব নোৱাৰিলে। তুমি তোমাৰ যাত্ৰাত আগবাঢ়ি নিজৰ আত্মাৰ সৈতে সত্য হ'ব খুজি গুচি গ'লা কোনোবা নেদেখা দেশত। মৌনতা যেতিয়া শ্ৰেষ্ঠ হৈ পৰে, কোনোবাখিনিত হৃদয়খনে ফেঁকুৰি উঠে। বৰ্মাৰ আৰ্তশ্ৰাদ্ধত তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে সমাজক সাক্ষী কৰি তেখেতৰ শ্ৰীচৰণত সকলোৱে সেৱা জনাওঁ। দিনত গাঁৱৰ ভকতসকলৰ পৰম্পৰা ৰক্ষা কৰি শ্ৰাদ্ধভাগী সুকলমে পাৰ কৰি সন্ধিয়ালৈ বৰ্মাৰ আত্মাৰ সদ্গতিৰ বাবে সুদূৰ ধেমাজিৰ পৰা কেইবাজনো ভক্তবৃন্দক আমন্ত্ৰণ জনাই হৰিনাম লোৱা হয়। কাৰণ তত্ত্বকথাত কৈছে, তাৰে আৰতি কৰে চন্দ্ৰ তপন, দেৱ মানৱ বন্দে চৰণ, অসীম সেই বিশ্ব হৰণ, তাৰ জগত মন্দিৰ, অনাদি কাল অনন্ত গগন, সেই অসীম মহিমা মগন, তাহে তৰংগ উঠে সঘন, আনন্দ নন্দ নন্দেন, হাতে লয়চয় ঋতুৰ ডালি, পায়ে দেওধৰ কুসুম ঢালি, কতই বৰণ কতই গন্ধ, কত গীত কত চন্দৰে, বিহংগ গীত গগন চায়, জলদ গাই জলধি গায়, মহাপৱন সৰসে ধায়, গাহে গিৰি কন্দেৰ, কত শত ভকত প্ৰাণ, সৰিছে পুলকে গাইছে গান, পুণ্য কিৰণে ফুটিছে প্ৰেম, ফুটিছে মোহ বন্দেৰ। তেখেতসকলৰ হৰিনামৰ শৰাইৰ কিছু অংশ আপোনালোকৰ আগত দাঙি ধৰিলোঁ।